মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ সন্মুখত যিটো চেপ্টাৰ আলোচনা কৰিম, ক্লাছ 10 চেপ্টাৰ 4 হিষ্টৰী পাৰ্ট, ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। চেপ্টাৰটো অলপ ডাঙৰ, সেইকাৰণে ভিডিঅ'টো ডাঙৰ হ'ব আৰু ইয়াৰ পৰা অপশ্যনেল কুৱেশ্যন আহিব আৰু বোৰ্ড কুৱেশ্যনো আহিব। আজিকালি অপশ্যনেল কুৱেশ্যন 45 মাৰ্কৰ আহে আৰু বোৰ্ড কুৱেশ্যন 45 মাৰ্কৰ আহে আৰু 10 মাৰ্কটো স্কুলৰ পৰা দিয়ে, যিটো এছাইনমেণ্ট বুলি কোৱা হয়। তো আমি তোমালোকৰ সন্মুখত ডাইৰেক্ট আলোচনা কৰিবলৈ লৈছোঁ কিছুমান অপশ্যনেল কুৱেশ্যন আৰু লগতে বোৰ্ড কুৱেশ্যনো আছে। ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দিয়া আছে, তোমালোকে অলপ নোট কৰি ল'বা আৰু পঢ়িবা। ভাবোঁ তোমালোকৰ নিশ্চয় কামত লাগিব। মই নিজে বনোৱা হাতে লিখা বঢ়িয়া নোট এটা বনাইছোঁ, তোমালোকৰ কাৰণে উপহাৰ দিছোঁ। তোমালোকে কাইণ্ডলি ভিডিঅ'টো অলপ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব যদি উপকাৰ হয়, আৰু কমেণ্টত লিখিব পাৰে যদি কিবা প্ৰব্লেম হয়, মই সলভ কৰি দিবলৈ চেষ্টা কৰিম। অ'কে, ষ্টাৰ্ট। কুৱেশ্যন নম্বৰ 1, 1903 চনত কোনে আসাম এছ'চিয়েশ্যন গঠন কৰিছিল? অপশ্যনেল কুৱেশ্যন, তো সেইকাৰণে ইয়াত অপশ্যন দিছে পদ্মনাথ গোহাঁই বৰুৱা, বি হেমচন্দ্ৰ গোস্বামী, চি নবীন চন্দ্ৰ বৰদলৈ আৰু 4 আছে মানিক চন্দ্ৰ বৰুৱা। এনচাৰটো হ'ব মানিক চন্দ্ৰ বৰুৱা। নাম্বাৰ 2, তলৰ কোনজন জোনাকীৰ প্ৰথম সম্পাদক আছিল? তো ইয়াতে অপশ্যন দিছে হেমচন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা, আৰু শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰ কুমাৰ আগৰৱালা। নম্বৰ চি, আসাম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল? শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড় আৰু গোলাঘাট। এনচাৰটো হ'ব ডিব্ৰুগড়। ইয়াতে চনটো উল্লেখ কৰি দিছোঁ কুৱেশ্যনটো এনেকৈও হ'ব পাৰে যে আসাম এছ'চিয়েশ্যন কেতিয়া অনুষ্ঠিত হৈছিল, তেতিয়া এনচাৰটো হ'ব 1905 চনত, আৰু ক'ত হৈছিল সেইটো ডিব্ৰুগড়। সেইকাৰণে এটা কুৱেশ্যনৰ ভিতৰতে দুটা কুৱেশ্যন তোমালোকৰ ৰৈ আছে, অলপ লক্ষ্য কৰি চাবা। নেক্সট, অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিয়ে কোন চনত পাণ্ডুত জাতীয় কংগ্ৰেছৰ 41তম বাৰ্ষিক অধিৱেশন আয়োজন কৰিছিল? অপশ্যন 1926, 1919, 1935 আৰু 1921। শুদ্ধ এনচাৰটো হ'ব 1926। এইটো কুৱেশ্যন 2018ত আহিছিল, ইয়াৰ আগৰটোও 2018ত আহিছিল, তাৰ আগৰটো আহিছিল 19ত, তাৰ আগৰটো আহিছিল 2020ত। তো যিহওক দেখা। নেক্সট কুৱেশ্যন, তলৰ কোনজন ব্যক্তি 1857 চনত জ্ঞান প্ৰদায়িনী সভাৰ প্ৰতিষ্ঠাপক আছিল? জগন্নাথ বৰুৱা, মানিক চন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, দেৱীচৰণ বৰুৱা, আৰু শুদ্ধ উত্তৰটো হ'ব গুণাভিৰাম বৰুৱা। নেক্সট, অসমত কেতিয়া বাংলা ভাষাৰ প্ৰচলন হৈছিল? 1, 1837, 1873, 1872, 1885, আৰু শুদ্ধ উত্তৰটো হ'ব 1837 চনত। নেক্সট, দেৱীচৰণ বৰুৱা আৰু গুণ গোবিন্দ ফুকনৰ নেতৃত্বত কেতিয়া কলিকতাত অসমীয়া লিটাৰেৰী ছ'চাইটি গঠন হৈছিল? 1837, 1872, 1873 আৰু 1885। শুদ্ধ উত্তৰটো হ'ব 1872 চনত। ইয়াতে দেখা কুৱেশ্যনটো কেনেকুৱা আছে যে দেৱীচৰণ বৰুৱা আৰু গুণ গোবিন্দ ফুকনৰ নেতৃত্বত কেতিয়া কলিকতাত অসমীয়া লিটাৰেৰী ছ'চাইটি গঠন হৈছিল? তো কুৱেশ্যনটো আকৌ এনেকৈ দিব পাৰে, কলিকতাত লিটাৰেৰী ছ'চাইটি ছ'চাইটি গঠন হৈছিল কাৰ নেতৃত্বত?
যেনেকুৱা দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকন এই দুটা নাম মনত ৰাখিবলগীয়া কথা আছে নেক্সট কোৱেশ্চন তলৰ কোনটো চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠিত হৈছিল 1872 1873 1885 1888 এনসার হ'ব 1888 চনত আৰু এই কোৱেশ্চনটো সংক্ষেপে দিয়া হয় অসমীয়া ভাষা উন্নতি সাধিনী সভাটো কেতিয়াবা সংক্ষেপে দিয়ে ও ভা উ হা সভা এনেকৈ দিয়া থাকে এইখানে লক্ষ্য কৰিবা ইয়াৰ পিছত কোৱেশ্চন হেমকক প্ৰণেতা কোন আছিল এইবিলাক আৰু অপচনত দিয়া নাই কাৰণ অপচনত দিলে মানে কোৱেশ্চনটো মানে পেজ মানে ভিডিওটো লম্বা হৈ যায় সেইকাৰণে তোমালোকে জাস্ট পইণ্টটো মনত ৰাখিলে হ'ল এনসাৰটো হ'ব হেমচন্দ্ৰ বৰুৱা নেক্সট মোৰ দেশ মোৰ সংগীত বিন বৰাগী আদি কাৰ ৰচনা লক্ষ্মীনাথ বেজবৰুৱা এনেকৈ জাস্ট মোৰ দেশ কাৰ ৰচনা বা মোৰ অসম সংগীত কাৰ ৰচনা বিন বৰাগী কাৰ ৰচনা এনেকৈ দিব পাৰে জাস্ট এটা কৈ দিব তিনিটা কেতিয়াও নিদিয়ে তোমালোকক দিছোঁ যাতে তোমালোকে তিনিটাই মনত ৰাখা কোৱেশ্চনবিলাক বেলেগ বেলেগ কোৱেশ্চন হ'লে যাতে এনসাৰ কৰিব পাৰা নেক্সট অসমত অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল 1916 চনত নেক্সট অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা নেক্সট কোৱেশ্চন সদ অসম ৰায়ত সভা কেতিয়া গঠন হৈছিল 1933 চনত সদ অসম ৰায়ত সভাৰ প্ৰথমটো অধিৱেশন ক'ত হৈছিল আৰু ইয়াৰ সভাপতি কোন আছিল এনসাৰ যোৰহাটত হৈছিল আৰু সভাপতি আছিল নবীন চন্দ্ৰ বৰদলৈ নেক্সট কোৱেশ্চন 1934 চনত দেৰগাঁৱত অনুষ্ঠিত হোৱা সদ অসম ৰায়ত সভাৰ দ্বিতীয়টো অধিৱেশন কোনে সভাপতিত্ব কৰিছিল ডক্টৰ হৰিকৃষ্ণ ডেকা নেক্সট কাৰ নেতৃত্বত 1893 চনত অসম সভা প্ৰতিষ্ঠা হৈছিল এনসাৰ ইয়াতে মানে লগাই দিছে আৰু ইয়াৰ মুখ্য কাৰ্য কি আছিল তো এনসাৰ হ'ল এনেকৈ লিখিম পদ্মনাথ গোহাঁই বৰুৱা আৰু ইয়াৰ মুখ্য কাৰ্য আছিল কানিৰ বিৰোধী আন্দোলন আহোম সভাৰ অন্যতম কাৰ্য আছিল কানিৰ বিৰোধিতা কৰা ব্ৰিটিছসকলে যেতিয়া কানি প্ৰচলন কৰিছিল আৰু তাৰ বিৰোধিতা কৰাই আছিল এই আহোম সভাৰ মুখ্য উদ্দেশ্য নেক্সট কোৱেশ্চন আহোম সভাৰ প্ৰথমটো অধিৱেশন ক'ত বহিছিল এনসাৰটো হ'ব শিৱসাগৰ জিলাত নেক্সট 1903 চনত গঠিত আসাম এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক কোন আছিল এটা ইম্পৰ্টেণ্ট কোৱেশ্চন আহা দেখা যায় আসাম এছ'চিয়েশ্যনৰ সম্পাদক আছিল সাধাৰণ সম্পাদক আছিল মানিক চন্দ্ৰ বৰুৱা নেক্সট অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি আৰু সম্পাদক কোন আছিল সভাপতি আছিল কুলদাৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ মনত ৰাখিবা বেলেগ বেলেগকৈ দিয়া থাকিব এইবিলাক আচলতে ভূগোলটো অলপ হাৰ্ড সেইকাৰণে অলপ মেমৰি কৰি ৰাখিব লাগিব মুখস্থ কৰি ৰাখিব লাগিব মনত ৰাখিবলগীয়া কথা আছে এইবিলাক নেক্সট অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিক নিৰ্বাচিত হোৱা সভাপতি প্ৰথমজন সভাপতি কোন আছিল বিষ্ণুৰাম মেধি নেক্সট বন্দনী ভাৰত নাটকৰ ৰচক কোন অসম কিশোৰী অম্বিকা গিৰি ৰায় চৌধুৰী নেক্সট মহাত্মা গান্ধী কেতিয়া অসম ভ্ৰমণ কৰিছিল ইয়েছ মহাত্মা গান্ধী 1921 চনত অসহযোগ আন্দোলনৰ সময়ত তেওঁ অসম ভ্ৰমণ কৰিছিল অসমৰ প্ৰথমটো জাতীয় বিদ্যালয় তিলক সৰণী স্কুল ক'ত আৰু কেতিয়া প্ৰতিষ্ঠিত হৈছিল 1921 চনত গুৱাহাটীত এই প্ৰশ্নটো আমি এনেকৈ দিব পাৰোঁ অসমৰ প্ৰথমটো জাতীয় বিদ্যালয়ৰ নাম কি তেনেহ'লে এনসাৰটো তিলক সৰণী স্কুল বুলি লিখি দিব লাগিব সেইকাৰণে ইয়াতেই কেইবাটাও কোৱেশ্চন সোমাই থকা দেখা গৈ আছে 1930 চনৰ 12 মাৰ্চত গান্ধীৰ লগত দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ ব্যক্তিজন কোন আছিল বা অসমীয়াজনৰ নাম কি আছিল এনসাৰ হ'ব লীলাধৰ বৰুৱা নেক্সট 1946 চনত গঠিত বৰদলৈ মন্ত্ৰীসভাৰ সদস্য কোন কোন আছিল ইয়াৰ যিকোনো এজনৰ নাম দিব পাৰে যে তলৰ কোনজন ব্যক্তি বৰদলৈ মন্ত্ৰীসভাৰ
সদস্য আছিল যিকোনো এজন দিলে আৰু বাকী তিনিজনে বোলে বেলেগ নাম দিলে সেইকাৰণে নামবিলাক মুখস্থ কৰিব লাগিব মনত ৰাখিব লাগিব কোন কোন আছিল বসন্ত কুমাৰ দাস বিষ্ণুৰাম মেধি জে নিকলছ ৰয় ৰামনাথ দাস বৈদ্যনাথ মুখাৰ্জী আৰু আব্দুল মুতালিফ মজুমদাৰ এইবিলাক আছিল ইয়াৰ পৰা যিকোনো এজনৰ নাম দিব বাকী তিনিজনৰ বেলেগ দিব পাৰে অপচনেল হিচাপে সেইকাৰণে তোমালোকে এই গোটেইবিলাক নামবিলাক মুখস্থ কৰি ৰাখিব লাগিব নেক্সট জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন আছিল এটা জানাই হেমচন্দ্ৰ আৰু মানে তোমাৰ লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট অসম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন নিৰ্বাচিত হোৱা সভাপতি আৰু সাধাৰণ সম্পাদকৰ নাম লিখা তো সভাপতি আছিল গৌৰীপুৰ ৰজা পূৰ্বচন্দ্ৰ বৰুৱা আৰু সম্পাদক আছিল মানিক চন্দ্ৰ বৰুৱা কাৰ নেতৃত্বত অসম লিটাৰেৰী ছ'চাইটি কলিকতাত গঠন হৈছিল দেৱীচৰণ বৰুৱা আৰু গুণ গোবিন্দ ফুকন সদ আহোম এছ'চিয়েশ্যনৰ ৰাজনৈতিক দাবী কি আছিল এই এছ'চিয়েশ্যন কেতিয়া গঠন হৈছিল তো এই এছ'চিয়েশ্যনটোৰ 1910 চনত আহোম সভাক সদ আহোম এছ'চিয়েশ্যন নামেৰে নামকৰণ কৰা হৈছিল ইয়াৰ এক উল্লেখযোগ্য ৰাজনৈতিক দাবী আছিল যেটো হৈছে আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰি তেওঁলোকৰ বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি গঠন কৰা 5 নম্বৰ কোৱেশ্চনটো আছে ব্ৰিটিছৰ ওচৰত আসাম এছ'চিয়েশ্যনৰ প্ৰধান দাবী কি আছিল দাবীসমূহ কি আছিল কেইবাটাও দাবী আছিল সাধাৰণতে এইবিলাক 2 মাৰ্কৰ কাৰণে কোৱেশ্চন হ'ব দুটা দাবী মুখস্থ কৰিব লাগিব তো এটা হৈছে অসমক পূৰ্ববংগৰ পৰা পৃথক কৰিবলৈ 1907 চনত চৰকাৰৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিছিল নাম্বাৰ 2 বিধানসভাত প্ৰতিনিধিত্বৰ দাবী উত্থাপন কৰিছিল নাম্বাৰ 3 1918 চনৰ মন্টেগো চেমছফৰ্ড ৰিপৰ্টৰ আধাৰত প্ৰস্তাৱত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ দাবী কৰিছিল নাম্বাৰ 4 1920 চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবে দাবী কৰিছিল বা দাবী জনাইছিল নেক্সট কোৱেশ্চন আসাম এছ'চিয়েশ্যনক ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত সামিল কৰাৰ বাবে নেতৃত্ব প্ৰদান কৰা দুজন নেতা কৰ্মীৰ নাম লিখা ছবিলাল উপাধ্যায় কৃষ্ণকান্ত ভট্টাচাৰ্য নবীন চন্দ্ৰ বৰদলৈ আদি নেতাকৰ্মী উদ্যোগত অসমত কংগ্ৰেছৰ ৰাজনীতিৰ পাতনি মিলিছিল নেক্সট কোৱেশ্চন অসমত অহযোগ আন্দোলনৰ প্ৰতি সহানুভূতি জনোৱা আসাম এছ'চিয়েশ্যনৰ দুজন নেতাকৰ্মীৰ নাম লিখা এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন অপচনেল কোৱেশ্চন হিচাপে দিব পাৰে নাম্বাৰ গংগা গোবিন্দ বৰুৱা আৰু 2 নম্বৰ ঘনশ্যাম বৰুৱা আৰু আছে তোমাৰ তাৰা প্ৰসাদ চলিহা চন্দ্ৰধৰ বৰুৱা আদি কি কৰিছিল মানে অহযোগ আন্দোলনৰ সময়ত সহানুভূতি জনোৱা নাছিল আসাম এছ'চিয়েশ্যনৰ ফালৰ পৰা মানে কোনো বিৰোধিতা কৰিছিল বুলি এনেকুৱা কথা এটা নাম্বাৰ 4 ইংৰাজসকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত কিদৰে ৰায়ত সভাসমূহ গঢ়ি উঠিছিল তো এইটো মানে এটা বহুত কোৱেশ্চন 4 মাৰ্কৰ কাৰণে তো এইটো আমি বঢ়িয়াকৈ স্কিপ কৰি বঢ়িয়াকৈ ফটো মাৰি দিছোঁ বঢ়িয়াকৈ ভিডিঅ'টো কৰিছোঁ তোমালোক অলপ চাই ল'বা ডিটেইলছ কৰিবলৈ গ'লে বহুত ডাঙৰ হৈ যাব সেইকাৰণে জাষ্ট ফটো মাৰি দিলোঁ মানে ভিডিঅ'টো বঢ়িয়াকৈ ক্লিন কৰি মাৰি দিলোঁ নেক্সট কোৱেশ্চনটো আকৌ এটা ডাঙৰ কোৱেশ্চন ভাৰত ত্যাগ আন্দোলনত অসমৰ মানুহৰ ভূমিকা সম্পৰ্কে সংক্ষেপে আলোচনা কৰা এইটো 2019 আহিছিল তো এইটো 1942 চনৰ 8 আগষ্ট তাৰিখে সৰ্বভাৰতত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত ত্যাগ আৰম্ভ হোৱাৰ লগে লগে অসমতো এই আন্দোলন গা কৰি উঠিছিল মহাত্মা গান্ধীৰ কৰিম কিংবা মৰিম ডু অৰ ডাই শ্লোগানটো
শ্লোগানৰ ধ্বনিৰ আহ্বানত ভাৰতৰ দৰে আমাৰ অসমৰ সাধাৰণ জনসাধাৰণে মৰণপণ দি এই আন্দোলনত যোগদান কৰিছিল। নেক্সট পেৰাগ্ৰাফ কৰি দিবা, নম্বৰটো বেছি পাব, সেইকাৰণে হায়েষ্ট 5 মাৰ্কৰ কাৰণে আহে এইবিলাক কুৱেশ্যন। সেইকাৰণে পেৰাগ্ৰাফ ইয়াতে কমচে কম 6-7টা পেৰাগ্ৰাফ আছে, ইয়াৰ পৰা অলপ লিখিবা, ডাঙৰ হ'লে অলপ সৰু কৰি ল'বা। ব্ৰিটিছ চৰকাৰে ভাৰতৰ আগশাৰী নেতাসকলক বন্দী কৰাৰ দৰে অসমৰ কংগ্ৰেছী নেতাসকলক জেলত ভৰাই থৈছিল। সকলো ধৰণৰ সভা হৰতাল, মানুহৰ সমাগম আদি নিষিদ্ধ কৰা হৈছিল। অসমৰ সাধাৰণ জনসাধাৰণে এই আন্দোলনত চৰকাৰী ঘৰ দুৱাৰ, ৰেলপথ আৰু সামৰিক বাহিনী অস্ত্ৰ শস্ত্ৰ সৰবৰাহ পথসমূহ ধ্বংস কৰিছিল। মানে নেতাবিলাকক জেলত ভৰাই থৈছিল, আটক কৰিছিল। উইদাউট লিডাৰ সাধাৰণ জনসাধাৰণে আন্দোলনটো চলাই গৈছিল। সেইকাৰণে ভাৰত ত্যাগ আন্দোলনক গণবিপ্লৱ বুলিও কোৱা হৈছিল। এটা কুৱেশ্যন, ভাৰত ত্যাগ আন্দোলনক গণবিপ্লৱ বুলি কোৱা হৈছিল, কিন্তু মনত ৰাখিবা 42 আন্দোলন বুলিও কোৱা হৈছিল, আগষ্ট বিপ্লৱ বুলি কোৱা হৈছিল, গণবিপ্লৱ বুলিও কোৱা হৈছিল। মানে উইদাউট লিডাৰ, নেতাবিহীন আন্দোলনটো জনসাধাৰণে চলাই গৈছিল কাৰণে এইটো গণবিপ্লৱ বুলি কোৱা হৈছিল। নেক্সট পেৰাগ্ৰাফত অসমত এই আন্দোলন দমন কৰিবলৈ ব্ৰিটিছ চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল। সৰু পথাৰত ৰেল বগৰোৱাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। গহপুৰ থানাৰ মধুচুত পতাকা উত্তোলন কৰিবলৈ গৈ গহপুৰৰ 14 বছৰীয়া কনকলতা বৰুৱা নিজৰ প্ৰাণ আহুতি দিছিল। এইখিনি নিলিখিলে আহুতি দিছিল। তাৰপিছত জেলৰ বাহিৰত সমাগম হৈছিল। বেছি ডাঙৰ হ'লে এইখিনি পেৰাগ্ৰাফ লিখিলে হ'ব। নেক্সট পেৰাগ্ৰাফ ইয়াৰ পৰা আৰম্ভ কৰিবা। ব্ৰিটিছৰ সমান্তৰালভাৱে চৰকাৰৰ গঠন কৰা ভাৰত ত্যাগ আন্দোলনৰ একাংশ নেতাৰ অন্যতম কাৰ্যসূচী আছিল অসমৰ বজালী, ঢকুৱাখানা, ৰহা, জামুগুৰি আদি ঠাইত গাঁও পঞ্চায়ত গঠন কৰি স্থানীয় শাসন গাঁওবাসীৰ হাতত তুলি দিছিল। শেষত লাষ্ট পেৰাগ্ৰাফত এটা সামৰণি মাৰিব লাগে। এইটো কি হৈছে, এইটো অলপ কি কৈছে, ব্ৰিটিছ চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰি এই আন্দোলন দমন কৰিছিল। এই আন্দোলনৰ বিফলতাত বহু জাতীয়তাবাদী নেতা হতাশগ্ৰস্ত হৈছিল। 10 নম্বৰ কুৱেশ্যনটো আছে, অসমত অসহযোগ আন্দোলন কেনেকৈ প্ৰচাৰ লাভ কৰিছিল? 2020ত আহিছিল। এইটো চাই ল'ব। মই বঢ়িয়া কৰি ভিডিঅ'টো অলপ বঢ়িয়া কৰি মাৰি দিছোঁ যাতে তোমালোকৰ সুবিধা হয়। নেক্সট কুৱেশ্যনটো আছিল কি, 11 নম্বৰ কুৱেশ্যন। এইটো আছিল, এইটো আকৌ 10 নম্বৰ কুৱেশ্যনটোৰ ইফালে অলপ আছে, সেইটো বঢ়িয়াকৈ মই অলপ ভিডিঅ' মাৰি দিলোঁ এইকাৰণে চাই ল'বা। নেক্সট 11 নম্বৰ কুৱেশ্যনটো আছিল, এইটো চাই ল'বা, ইয়াতে চাই ল'বা। আৰু অসুবিধা হ'লে ক'বা যে ক্লিয়াৰ হোৱা নাই বুলি। নেক্সট দেখা যাব, এইটো 12 নম্বৰ কুৱেশ্যনৰ হাফ এইফালে আছে, এইটো চাই ল'বা। 11 নম্বৰ কুৱেশ্যনৰ হাফটো আছিল ইয়াতে, চাই ল'বা। আৰু 12 নম্বৰ কুৱেশ্যনটো ইয়াতে দিয়া আছে, এইটো বঢ়িয়া কৰি মাৰি দিলোঁ আমি, চাই ল'বা। নেক্সট 12 নম্বৰৰ 2 লাইন এইফালে আছে, এইটো অলপ দিলোঁ, চাই ল'বা। এই বঢ়িয়া কৰি শ্ৰীহট্ট, হবিগঞ্জ, শ্ৰী মংগল লখাই, কৰিমগঞ্জ, শিলচৰ আদি অঞ্চলত বহুতো জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিল। এইটো নেক্সট কুৱেশ্যনটো কি আছিল, যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলীসমূহ চমুকৈ আলোচনা কৰা। এইটো কুৱেশ্যন ভিডিঅ'টো বঢ়িয়াকৈ মানে অলপ যাতে ক্লিয়াৰ হয় সেইকাৰণে চেষ্টা কৰি আছোঁ, তোমালোকে অলপ লিখি ল'বা বঢ়িয়াকৈ। আৰু নেক্সট কুৱেশ্যনটো আছে, বংগ বিভাজনৰ সময়ত যোৰহাট সাৰ্বজনিক সভাৰ ভূমিকা চমুকৈ আলোচনা কৰা। এইটো মই দি আছোঁ বঢ়িয়া কৰি। বিৰোধী প্ৰদৰ্শন, ঠিক আছে।
আৰু ইফালে এটা পেজ আছে কোশ্চিনটো হৈছে 15 নম্বৰ কোশ্চিন বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটা সংক্ষিপ্ত বিৱৰণ কোশ্চিনটো এনেকুৱা আছে আৰু লিখি ল'বা ভিডিঅ' কৰি দিছোঁ মই ভিডিঅ'টো ল'বা আৰু পাৰিলে চাই ল'বা আৰু পছন্দ হ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা কাইণ্ডলি অ'কে বাই থেংক ইউ